11জন মানুহৰ একেলগে মৃত্যু এই ঠাইখিনিত। হে গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলোৰে খবৰ ভাল। অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি গৈ আছোঁ আজিৰ পৰা 11 বছৰ আগত এটা পথ দুৰ্ঘটনা হোৱা ঠাইত, যিটো দুৰ্ঘটনাত প্ৰায় 11জন মানুহৰ মৃত্যু হৈছিল। তো মই এতিয়া আহি পালোঁ ধূপধাৰা জামে মছজিদৰ কাষত। তো মই অকলে নাযাওঁ, মোৰ লগত ফৰিদুলো আছে, দুজনে মিলি যাম। আৰু সেই ঠাইটো ধূপধাৰা জামে মছজিদৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰত। আহি পাই গ'লো মই সেই ঠাইখন। মোৰ পিছফালে আছে এটা সমাধি ক্ষেত্ৰ, আৰু এই সমাধি ক্ষেত্ৰৰ চাৰিওফালে যিমানখিনি ঠাই আছে ইমান মানে চাফ চিকুণ কৰি মানে ৰাখিছে, মানে চালে আপোনালোকে গম পাব। আৰু এই সমাধি ক্ষেত্ৰখন বনোৱাৰ কাৰণটো হ'ল 2014 চনত, অৰ্থাৎ আজিৰ পৰা 11 বছৰ আগত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুমন মহন্তৰ কথা আপোনালোকৰ মনত আছেনে? আৰু এই ঠাইখনতে আজিৰ পৰা 11 বছৰ আগত মানে সুমন মহন্ত আৰু তেওঁৰ লগৰীয়াক লৈ প্ৰায় 11জন মানুহ একেলগে মানে পথ দুৰ্ঘটনাত মানে মৃত্যুবৰণ কৰিছিল। মানে বহুত বেয়া লগা এটা কাহিনী। আৰু ইয়াতে এটা আচৰিত কাহিনী, কিন্তু 11জন মানুহৰ মৃত্যু হৈছিল এই ঠাইখনত, আৰু এনেকুৱা ধৰণৰ 11টা মানে গছ ইয়াতে আছে। মানে ভাবিব গ'লে এটা আচৰিত কথা। আৰু এই ঠাইখনতে মানে তেওঁলোকৰ মানে পথ দুৰ্ঘটনাটো হৈছিল, আৰু তেওঁলোকক মনত ৰখাৰ কাৰণে মানে সমাধি ক্ষেত্ৰখন ইয়াতে বনাই ৰাখিছে। আৰু আপোনালোকে ধূপধাৰা পুলিচ ষ্টেচনৰ পৰা গোৱালপাৰা যোৱা ৰাস্তাৰ ফালে প্ৰায় 2 কিলোমিটাৰ মান ঠাই আপোনালোকে বহুত সাৱধানে মানে গাড়ী মটৰ চলাব। মানে এই ঠাইখিনিত মানে প্ৰায় দুৰ্ঘটনা হৈ থাকে। তো এই আছিল আজিৰ ব্লগটো। যদি ব্লগ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। তো লগ পাম নেক্সট এটা মিনি ব্লগত।